এইমছত গুচি যাব দিল্লীত আপুনি যিকোনো ডাঙৰ ডাঙৰ হস্পিটেলবিলাকত গুচি যাব য'ত নেফ্ৰলজি ডিপাৰ্টমেণ্ট আছে চাব 100 জনৰ 80 জন মুছলমান বাহিৰত কান্দি আছে কিয় কিডনি ফেইল হৈ গ'ল গৰু মাংস খাই খাই আপোনাৰ চেহাৰা দেখিলে কোনো নকব আপুনি আৰবীয় বুলি আপোনাৰ চেহাৰা দেখিলে কব কোনোবা সিলতীয়া মানুহ বুলি দাড়িটো কাটি দিলে আপোনাক সিলতীয়া মানুহ নিচিনাই লাগিব খালি অলপ শকত বেছি কিন্তু কথাটো কলো এই শকত হোৱা কাৰণটো হৈছে এই গৰু মাংস খোৱাৰ কাৰণে ডাঙৰীয়া আপুনিও কিন্তু গাহৰি মাংস খাব লাগিব তেতিয়া মনত ৰাখিব ইমান সহজ ভাল ভাবি নলব আৰু কাপোৰৰ কথা যে কৈছে কিহৰ কাপোৰ আপোনাৰটো বুৰখাহে পিনে আপুনি কি হাড়িৰ কথা কৈ আছে হাড়িটো বঙালী মানুহে পিনে আজমল সাহেব যিখিনি কথা কৈছে তেওঁক ইনফেক্ট এৰেষ্ট কৰিব লাগে জেলত ভৰাই দিব লাগে আৰু পাব্লিকক দি দিলেতো আৰু ভালকে পিটনো দিব লাগে কোনটো সংবিধানত লিখা আছে আমি কি কাপোৰ পিন্ধিম ক'ৰবাত লিখা আছে নে সংবিধান এইবিলাক মূৰ্খ মানুহবিলাক মাদ্ৰাসাত পঢ়া মানুহ ইহঁত মানে কেনেকৈ জানিব আৰু হোৱাট ইজ দি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া নাজানিবতো যদি বিজেপি চৰকাৰ নাহিলে হয় হয়তো আজি আমি হয়তো ইছলামিক ৰাষ্ট্ৰত পৰিণত হলোহেঁতেন আজমল সাহেব এটা গম পাব লাগে আপুনি যিটো পোছাক পিন্ধে যি প্ৰকাৰে দাঢ়ি ৰাখে যি প্ৰকাৰে টুপি পিন্ধে যি প্ৰকাৰে লুংগি পিন্ধে সেইটো ভাৰতৰ পৰম্পৰা নহয় আজমল সাহেব এটা গম পাব লাগে আপুনি যিটো পোছাক পিন্ধে যি প্ৰকাৰে দাঢ়ি ৰাখে যি প্ৰকাৰে টুপি পিন্ধে যি প্ৰকাৰে লুংগি পিন্ধে সেইটো ভাৰতৰ পৰম্পৰা নহয় আপুনি বিদেশৰ এটা ধৰ্মত আপুনি এতিয়া সোমাই পৰিছে কাৰণে এই আৰবীয় কালচাৰ আপুনি গ্ৰহণ কৰিছে এইটো আপোনাৰ ভাৰতবৰ্ষৰ মাটিৰ মানে পৰম্পৰা নহয় আৰু এটা কথা ভাৰতবৰ্ষত যেতিয়া সংবিধান বনাইছে ভাৰতৰ সংবিধান আৰবৰ কালচাৰ দি পেলাই ভাৰতৰ সংবিধান বনোৱা নাই ভাৰতৰ সংবিধান ভাৰতীয় সংস্কৃতি ভাৰতীয় পৰম্পৰাৰ ওপৰত নিৰ্ভৰশীল কৰি পেলাই সংবিধান বনোৱা হৈছিল কিন্তু কংগ্ৰেছ চৰকাৰ অহাৰ পিছত কংগ্ৰেছ বিগত 60-70 বছৰত তেওঁলোকে এই সংবিধানক টেম্পাৰ কৰি বদলি কৰি তেওঁলোকে এমেণ্ডমেণ্ট কৰি আজি এটা ইছলামিক চেহাৰাত তেওঁলোকে দিব সক্ষম হ'ল আৰু কেইদিনমান বছৰ যদি ধৰক যদি বিজেপি চৰকাৰ নাহিলে হয় হয়তো আজি আমি হয়তো ইছলামিক ৰাষ্ট্ৰত পৰিণত হলোহেঁতেন আজি আজমল সাহেব যিখিনি কথা কৈছে তেওঁক ইনফেক্ট এৰেষ্ট কৰিব লাগে জেলত ভৰাই দিব লাগে আৰু পাব্লিকক দি দিলেতো আৰু ভালকে পিটনো দিব লাগে কাৰণ কথাটো হ'ল কোনটো সংবিধানত লিখা আছে আমি কি কাপোৰ পিন্ধিম ক'ৰবাত লিখা আছে নে সংবিধান এইবিলাক মূৰ্খ মানুহবিলাক মাদ্ৰাসাত পঢ়া মানুহ ইহঁত মানে কেনেকৈ জানিব আৰু হোৱাট ইজ দি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া নাজানিবতো তেওঁলোকে চাৰিয়ত পঢ়া মানুহ তেওঁলোকে এইবিলাক কোৰাণো আধাকে পঢ়ে কোৰাণো ভালকৈ পঢ়িব নোৱাৰে কাৰণ তেওঁলোক চিলতীয়া মানুহ কোৰাণ লিখা আছে আৰবীয়া ভাষাত সেইকাৰণে আৰবীয়া ভাষাত মানে তেওঁলোকে কেনেকৈ কোৰাণ ভালকৈ পঢ়িব পাৰিব তেওঁলোকে হৈছে কনভাৰ্টেড মানুহ কনভাৰ্ট মানে বুজি পাইছা নাই হিন্দু আছিলে এতিয়া মুছলমান হৈ গ'ল সেইকাৰণে আমাৰ এটা কথা আছে যে হিন্দু যেতিয়া মুছলমান হয় গৰু খাইবাৰ জম হয় এইটো চিলেটি ভাষাত যে হিন্দু যেতিয়া মুছলমান হয় গৰু খাইবাৰ জম হয় আমাৰ ভাৰতীয় পৰম্পৰাত আমি এটা কথা জানো গৰুক আমি পূজা এইকাৰণে কৰোঁ যে গৰুৰ যিটো দুধ গাখীৰ যিটো দিয়ে সেইটো হৈছে অমৃত গৰুৰ যিটো মানে পায়খানা যিটো আহে যিটো আমি গোবৰ বুলি কওঁ সেই গোবৰ দি ঘৰ লেপে আমি নহয় মুছলমান মানুহো লেপে আপুনি গাঁৱত যদি যায় মুছলমান মানুহবিলাকো তেওঁলোকৰ ঘৰবিলাক এই গোবৰ দি লেপে পেচাব দি পেলাই মেডিচিন তৈয়াৰ হয় আৰু আমি সকলোৱে জানো যে গৰুৰ সকলো বস্তু মানে ভাল এক্সেপ্ট মাংস যোন খাব সি মৰিব আৰু এইকাৰণে আপুনি এইমছত গুচি যাব দিল্লীত আপুনি যিকোনো ডাঙৰ ডাঙৰ হস্পিটেলবিলাকত গুচি যাব য'ত নেফ্ৰলজি ডিপাৰ্টমেণ্ট আছে চাব 100 জনৰ 80 জন মুছলমান বাহিৰত কান্দি আছে কিয় কিডনি ফেইল হৈ গ'ল গৰু মাংস খাই খাই আৰু তেওঁ কি কৈ আছে ইউনিফৰ্ম চিভিল কোড হ'লে এওঁলোকে যিটো মাংস খায় আমিও খাব লাগিব সংবিধানত লিখা নাই আৰু যদি বেছি কথা কয় ডাঙৰীয়া আপুনিও কিন্তু গাহৰি মাংস খাব লাগিব তেতিয়া মনত ৰাখিব ইমান সহজ ভাল ভাবি নলব আৰু কাপোৰৰ কথা যে কৈছে কিহৰ কাপোৰ আপোনাৰটো বুৰখাহে পিনে আপুনি কি হাড়িৰ কথা কৈ আছে হাড়িটো বঙালী মানুহে পিনে এই বঙালী যিকেইটা কনভাৰ্ট হৈ এতিয়া বাংলাদেশী মিয়া হৈছে তেওঁলোকে কিছুমান সেই পাতল হাড়ি পিন্ধি থাকে কিন্তু আপোনালোকৰতো মেইন হৈছে বুৰখা কলা কাপোৰ এইবিলাক এন্ধাৰ কাপোৰ এইকাৰণে এইবিলাক লেকচাৰ আমাৰ ইয়াতে দিবলৈ নাহিব আজমল সাহেব একদম হকিয়াই দিছোঁ দেই আপুনি এই ধৰণৰ মন্তব্য কৰি অসমীয়াক তাচ্ছল্য নকৰিব অসমৰ পৰম্পৰা অসমৰ যি সংস্কৃতি অসমৰ যিটো হেৰিটেজ সেইটো আপুনি ধ্বংস কৰাৰ চেষ্টা নকৰিব আপুনিও এইটো মাটিৰে সন্তান এই মাটিৰ পৰা আপোনাৰ জন্ম আপোনাৰ চেহাৰা দেখিলে কোনো নকব আপুনি আৰবীয় বুলি আপোনাৰ চেহাৰা দেখিলে কব কোনোবা চিলতীয়া মানুহ বুলি দাড়িটো কাটি দিলে আপোনাক চিলতীয়া মানুহ নিচিনাই লাগিব খালি অলপ শকত বেছি কিন্তু কথাটো কলো এই শকত হোৱা কাৰণটো হৈছে এই গৰু মাংস খোৱাৰ কাৰণে
এইবিলাক খোৱা বন্ধ কৰক আপোনাৰো